মহানন্দ মজুমদাৰ বৰুৱাই ৮০ দশকত এইটো গীত কণ্ঠদান কৰি গৈছিলে আৰু তাৰপিছত আমি আঙুলি বালিউডো কৰিছিলোঁ খুব ৰাইজে ভাল পাইছে তো তাকে আমি যাম এবাৰ আৰু আমাৰ লগত আছে সহযোগ কৰিব আমাৰ মোৰ ভাইটি ৰাফেল আৰু আপোনালোকে জানে যে মই নতুন প্ৰজন্মৰ লগত থাকি ভালেই পাওঁ সদায় আৰু এতিয়াও এবাৰ মোৰ লগত ভাইটি আছে ৰাফেল কে চাওদাম তাক আমি মঞ্চলৈ মাতিছোঁ আৰু এইবাৰ আমি একেলগে অনুষ্ঠান কৰি আছোঁ হিটিংখানৰ ল'ৰা ৰাফেল আৰু আমি নতুনকৈ নামাকৰণ হৈছে ই ৰাফেল কে চাওদাম নামেৰে আজি এই একমাহমানৰ আগত মাঘৰ বিহুত তাক মই যোৱাবাৰ এইবাৰ লগ পাইছিলোঁ তো এটা ধুনীয়া বিহু নামৰ মাজলৈ গৈ আছোঁ
You? Sange sange